কাকিনীয়ে আজি তাইৰ ৰিলেশ্যন ব্ৰেক কৰি পেলালে। ইমান পজিটিভ ল'ৰাৰ লগত তাইৰ নপতে। বাহ, কি চাবা তাৰ লেকচাৰ। তাৰ মাক, তাৰ দেউতাক, তাহাঁতৰ মাথো তাহাঁতৰ। ল'ৰাই শিকাই নাই জগতৰ আন কথা। পঢ়াত ভাতৌতো। ৰিজাল্ট ভালেই, দেখাটো ইম্প্ৰেছিভ। হয়তো ৰিজাল্টৰ শেষত কেম্পাছ ছিলেকশ্যন পাই যাব। তাই জুবলিক মাতিলে, ঐ জুবলি, ব'ল কেফেটেৰিয়ালৈ যাওঁ। তেনেতে গছৰ ওপৰৰ চৰাইটোৰ এৰাখিনি ভাগ্যে তাইৰ গাত নপৰিল। তাইৰ টিকিতকৈ খং উঠি গ'ল। ইহঁতৰো যে কাম। কাকিনীয়ে জুবলিক সকলো কথা কৈ দিলে। জুবলিয়ে জানে কাকিনীৰ মেজাজ। মাথো শুনি গ'ল কাকিনীৰ বক বক। তাৰ মাজতে গালিও খায় কাকিনীক ক্ৰছ নকৰাৰ বাবে। তথাপি কাকিনী জুবলিৰ ভাল দোষ্ট। টেবুলত বহিলগৈ। কফি অৰ্ডাৰ দিছেহে মাথো। এনেতে দিলৰুবাৰ হাতৰ মেগাজিনখনৰ পাতৰ এঠাইত লিখা থকা কথা এফাকিয়ে তাইৰ মনটোক শান্ত কৰি তুলিলে। কথাফাকি হ'ল টনি ৰবিনছৰ দ্য অনলি ইম্পচিবল জাৰ্ণি ইজ দ্য ওৱান ইউ নেভাৰ বিগিন। এক অনুভৱ।